ইতিমধ্যে মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে আৰু ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক এই গোটেই বিষয়টো সন্দৰ্ভত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। নিৰ্বাচন হ'বলৈ বাকী থকাৰ বাবে দাম বৃদ্ধি গোটেই প্ৰক্ৰিয়াটো ৰৈ আছিল নেকি সেইটো এটা অসমৰ জনসাধাৰণৰ মাজত প্ৰশ্ন হৈছে। যুদ্ধৰ বিষয়টো আছে কিন্তু তাৰ সমান্তৰালভাৱে পেট্ৰল, ডিজেল, দাইল, চাউল, গাখীৰ, ব্ৰেড পৰ্যন্ত দাম বৃদ্ধি হৈছে। বাণিজ্যিক চিলিণ্ডাৰ ৩,০০০ টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে। ৰেষ্টুৰেণ্টসমূহ চলাই থকা থলুৱা ল'ৰাবিলাকে কি কৰিব ভাবিব লগা হৈছে। শিক্ষানুষ্ঠানৰ হোষ্টেলবিলাকত আৱাসীসকলৰ পানীত হাঁহ নচোৱাৰ ব্যৱস্থা হৈছে আৰু গেছ এটা বুকিং দিবলৈ হ'লে ঘৰুৱা সংযোগেও ৪৫ দিন ৱেইট কৰিব লগা এটা পৰিৱেশ হৈছে। যি ঘৰ মানুহত পৰিয়ালৰ সদস্যৰ সংখ্যা বেছি সেইসকল লোকে এনেকুৱা ধৰণে যদি তেওঁলোকে যি ধৰণে ছাপ্লাই দিব লাগে ছাপ্লাই দিয়াৰ ব্যৱস্থাটো যদি কৰিব নোৱাৰে, যদি তেওঁলোকে সেই গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত প্ৰক্ৰিয়াৰে কেনেকৈ আগবঢ়াই লৈ গৈ জনসাধাৰণক সকাহ দিব নোৱাৰে সেই ব্যৱস্থাটো তেওঁলোকে কৰিব লাগিব। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয় আছে, আমি নিজেই তেল গেছ উৎপাদন কৰা এখন ৰাজ্য। আমি এইখন ৰাজ্যত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ জনসাধাৰণে সাৱলীলভাৱে জীৱনটোক আমি পাৰ কৰি নিব পাৰোঁ তেনেকুৱা এটা ব্যৱস্থাপনা বিচাৰোঁ। আৰু চৰকাৰে উন্নয়নৰ কথা কয়, বিকাশৰ কথা কয়, ইমান উন্নয়ন আৰু বিকাশৰ কথা কয় এখন চৰকাৰৰ দিনত এনেকৈ গেছৰ নাটনি, তেলৰ নাটনি এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু মূল্যবৃদ্ধিয়ে জনসাধাৰণক সকলো সময়তে বিভিন্ন ধৰণেৰে সৈতে কোবাই যায়। এই কোবাই যোৱা জনসাধাৰণৰ যাতনাটো বুজিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি আশা কৰিম আহিব লগা দিনত চৰকাৰে বিধিসন্মত ব্যৱস্থা গ্ৰহণেৰে সৈতে জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা কৰিব আৰু যদিহে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা নলয়, আহিব লগা দিনত আমি ছাত্ৰ সন্থাই ৰাইজক সংগঠিত কৰি গণতান্ত্ৰিকভাৱে ৰাজপথৰ সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম।